কি যে 1947 আগৰ কথাবোৰ কোৱা মামা ৱৰ্ল্ড ইজ এ ষ্টেজ আমি সবে অভিনয়হে কৰিছো এজনৰ প্ৰৱেশ হলে আনজনৰ প্ৰস্থান এয়াইতো সংসাৰৰ নিয়ম আৰু মামা বংশ টংশ এইবোৰ মিনিংলেছ কথা জীৱনৰ শেষ সময়ত যদি হিচাপ কৰি পোৱা যে তোমাক বেয়া পোৱা মানুহ এজনো নাছিল বাস হৈ গ'ল তোমাৰ জীৱন সাৰ্থক তই এইবোৰ কথা ক'ত শিকিলি শিকাই মামা জীৱনৰ নিচিনা ডাঙৰ স্কুল জানো কৰবাত আছে মামা নিমপাত ভজা খাবা নিমপাত কিয় তুমিতো বৰ ভাল পোৱা থাকক দে ইহঁত কোনেও ভালেই নাপায় ভাল বস্তু ক'ত ভাল পাব ৰবা মই যোগাৰ কৰিছো মই থাকো নে নাথাকো তুমি আকৌ কৰবালৈ যাবা নেকি আৰে কৈছো এইটো ফিল্ম ডাইৰেকশ্যনৰ কোৰ্স কৰি আহিছো প্ৰিন্সিপালৰ পৰা খবৰ আহিলে মই যামগৈ তাৰপিছত বলিউডত নাথাকোনে হলিউড পামগে কোনে জানে কি কোৱা কিন্তু মামী এইবাৰ যোৱাৰ আগতে মই তোমালোকক এই ঘৰ এৰুৱাম নিজৰ ইমান ডাঙৰ ঘৰ থাকোতে মানুহ ভাড়া ঘৰত থাকে আজি আমি ইমান ফূৰ্তি কৰিলো অথচ মামা আৰু মামী আহিবই নোৱাৰিলে বেয়া কথা এইবোৰ শেষ হ'ব লাগিব বল টেম্পুল কান্দিবলৈ আৰু কি হৈছে পবিত্ৰ বাইদেউ আৰু মজিদকাক ধাৰটো মাৰিবলগীয়া হোৱাৰ বাবেহে দুই এদিন টনাটনি হ'বই আৰু দিনটো ইমান কষ্ট কৰি এতিয়া হ'ব দে সুদা ভাতটো নহয় তোৰ মৰম কৰি ইয়াত আনি দিছ নহয় বহ তুমি আচৰিত হ'ব নালাগে মই মাত্ৰ তোমাক কথা এটা সুধিবলৈ আহিছো তোমাৰ যদি সৎ সাহস আছে তেনেহলে নিশ্চয় সঁচা উত্তৰ দিবা সুদা তুমি আচলতে কোন ইয়ালৈ কিয় আহিছা দেউতাহঁতক মিছা কথা কৈ তুমি কি কৰিব খুজিছা মই কম কিন্তু তাৰ আগতে তোমাক এটা কথা কৈলে উচিত হ'ব যে মই কাৰো ক্ষতি কৰিবলৈ অহা নাই তুমি বহা